এভৰিৱান আজি আমাৰ পথাৰত এতিয়া কঠীয়া তোলা পৰ্ব চলি আছে চাওক আপোনালোকে কিমান আমাৰ কঠীয়া তোলা মানুহ আহি গ'ল বহুত ভাল লাগিছে কিন্তু আজি পথাৰত দেই অকলে অকলে ভাল নালাগে কিন্তু এনেকৈ যদি মানুহ সৰহ হয় নহয় কঠীয়া তুলি বা ৰুই বহুত ভাল লাগে চাওক আপোনালোকে এয়া সকলোৱে চাওক আমাৰ গাঁৱৰ মানুহ কিমান পাকৈত কঠীয়া তোলা হওক ৰোৱা হওক আৰু গাভৰু ছোৱালীওতো ক'বই নালাগে আৰু এয়া একদম নিজে কঠীয়া তোলে আৰু নিজে মানে ধুনীয়াকৈ বান্ধে পূৰা মুঠি মুঠি কৰি আখি কৰি পিনে সেয়া চাওক সেয়া বা মাৰো কঠীয়া জোৰছে পূৰা মজা আমাৰ বৰ্তমান এতিয়া কঠীয়া তোলা কমচে কম 45-60 মান তোলা হৈছে আৰু টিপি হাই এভৰিৱান আজি আকৌ পথাৰলৈ আহিবলগীয়া হৈছে ভালেকেইদিনৰ মূৰত মানে আমাৰ অলপ বাকী আছিলে বোকা ৰুবলৈ এতিয়া গৈ আছোঁ দেখিছেনে ৰাস্তা পদূলি কি হৈ আছে আৰু কি হৈ আছে চাগে পথাৰখন গোটেই কঠীয়া মুখা চাগে শুই আছে বানপানী হ'ল যিহেতু ভালেকেইদিন অহা নাই এতিয়া পথাৰত গৈ পালে লগ পাম আৰু হাই গাইছ আমি এতিয়া আহি পথাৰত পাই গ'লোহি এয়া চাওক কঠীয়া বেছি নাই এইকণে আৰু আমি আগতে যোনখিনি কঠীয়া ৰুইছোঁ চাওকচোন কেনেকৈ শুই গ'ল মনটোৱে বেয়া লাগিছে পথাৰত অহাৰ লগে লগে পানী যিটো সোঁত মাৰিছে একদম চব শুই আছে কঠীয়াবিলাক জীৱনে মৰিব বাচিব নে ঠিক নাই এয়া চাওক এইয়া আৰু আমাৰ মা এইপিনে ৰুই আছে মোৰ মানে শাহু মা আৰু এইপিনে মোৰ জাজনী আৰু প্ৰায় দেখিছে চাগে মোৰ আগৰকেইটা ভিডিঅ'টো আমি একেলগতে ৰুবলৈ আহোঁ বা কঠীয়া তুলিবলৈ গ'লে একেলগতে যাওঁ ক'ৰবাত বিয়া খাবলৈ গ'লে একেলগতে যাওঁ সেয়াই আৰু এতিয়া অলপ দেৰি লওঁ হাই এভৰিৱান এতিয়া আমাৰ পথাৰৰ পৰা আহিলোঁ ৰুই মেলি তাৰপিছত আজি যিটো পথাৰ ৰুই শেষ হৈ গ'ল সেইকাৰণে ভাবিছোঁ আজি আমি এটা লোকেল পাতি হাঁহ খাম ঘৰৰে তাৰপিছত এইটো পাতি হাঁহটো আৰু কিহৰ লগত ৰান্ধিম তাকে দেখাম আৰু আমি খাম আপোনালোকে চাব কিন্তু দেই যদি আহে আমাৰ ঘৰত তেতিয়া খুৱাম আৰু এতিয়া মই মাংসৰ কাৰণে মছলাটো ৰেডি কৰি ল'ম এয়া দেখিছেনে এয়া নহৰু লৈছোঁ আৰু এইপিনে আদা জলকীয়া 10টামান আছে এইপিনে দালচেনি আছে লং ইলাচি জালুক আৰু এইপিনে তেজপাত এইখিনি মই একেলগতে মিক্সি জাৰটোত ভৰাই দিম তাৰপিছত ৰান্ধিম আৰু এতিয়া মোৰ এই চব মছলাখিনি খুন্দা হৈ গ'ল আদা নহৰু পেষ্টটো মছলা ইয়াতে সোমাই আছে ইয়াত আছে পিঁয়াজ হয় দুটা কাটি লৈছোঁ আৰু মাংস এয়া ডেমা হাঁহ কিন্তু মাংস ওলাইছে আকৌ 1 কেজি ওপৰত ওলাইছে আৰু আন চাইডে চব্জি এয়া আলু আৰু চাল কোমোৰা গুটি এৰুৱা নাই কোমলীয়া যে সেইকাৰণে কেৰাহীখনত মই এতিয়া তেল দি দিছোঁ গৰম হ'বলৈ এতিয়া মোৰ কেৰাহীখনৰ তেল গৰম হৈ গ'ল তাৰপিছত মই ইয়াতে দিম এতিয়া পিঁয়াজ বাকী ইয়াত আৰু এতিয়া মছলা মই নিদিওঁ কিবা যি হয় তাকে মই এই মিক্সি জাৰটোতে সকলোখিনি একেলগতে পিচি লৈছোঁ জলকীয়া ইয়াতে দি দিছে সেইকাৰণে আৰু এক্সট্ৰাকৈ ইয়াত মই জলকীয়া নিদিওঁ ফালি পিনে মছলাখিনি ধুনীয়াকৈ মিহি হৈ গ'ল এতিয়া মোৰ পিঁয়াজ ভজা হৈ গৈছে ইয়াতে মই দিম এতিয়া আদা নহৰু পেষ্টটো অলপ দেখিনি ভাজি ল'ম মই তাৰপিছতহে মাংস
কেৰাহীত মই মাংস দি দিলোঁ এতিয়া 4টা মানুহে কিমাননো খাম আৰু হৈ যাব ইয়াৰ ওৱান চাইডে এয়া ব্ৰইলাৰ মাংস আলু এনেকৈ ভাজি দিছোঁ ল'ৰাকেইটা এনেকৈ শুকানকৈ ভাজি দিলে খাই ভাল পায় পানী দিলে ইমান খাই ভাল নাপায় এতিয়া ব্ৰইলাৰ মাংস আৰু আলু এই আমাৰ হাঁহৰ মাংস লোকেল হাঁহৰ অলপ দেৰি এনেকৈ ঢাকি দিম 5-6 মিনিটমান সময় এতিয়া মই ইয়াতে দিম আমাৰ খুন্দি আছে মছলা এইটো আমাৰ গোটা মছলা মানে আনি পিনে এইটো চব মিক্স কৰি আনো ধনিয়া জিৰা চব দি থাকে মানে জালুক এয়া আৰু এইটো দি দিলোঁ খুন্দা গুড়ি তাৰপিছত আমাৰ পেকেট মছলা ব্যৱহাৰ নকৰোঁ কিন্তু আমাৰ প্ৰায় পেকেট মছলা ব্যৱহাৰ কৰা নহয় ৰং ভাল হ'লে খাওঁ বেয়া হ'লে খাওঁ কাৰণ পেকেট মছলা খালে বেছি গেছ হয় সেইকাৰণে খাবলৈ নোৱাৰোঁ এনেকৈ আৰু নৰ্মেলকৈ খাওঁ আৰু বেছি ইমান মছলা কিবা কিবি নিদিওঁ আৰু আমাৰ চব্জি এনেকৈয়ে খাওঁ আৰু এনেদৰে 5-6 মিনিটমান সময় ভজাৰ পাছত দেখিলোঁ মাংস তেল এৰিব ধৰিলে মই এতিয়া হালধি নিমখ দি দিম আৰু সোৱাদ অনুসৰি তাৰপিছত আৰু নিমখ দি দিম তেল লাগিলে আৰম্ভ কৰি দিব আমাৰ ঘৰৰে হালধি যে এইবোৰ ঘৰত কুটা হালধি সেইকাৰণে কালাৰটো ধুনীয়া হ'লগৈ হালধি মুখত দিলে এনেদৰে ভালেকণ সময় মই ভাজিলোঁ চব্জিখিনি মাংসখিনি প্ৰায় সিজিছেগৈ আৰু এতিয়া মই দি দিম চব্জিখিনি কোমোৰা আলু চাল কোমোৰা ভালকৈ সিজাই আৰু ভাজি লওঁ তো গাইছ মই মাজে মাজে এনেকৈ সিলাই আছোঁ চব্জিখিনি এতিয়া অলপ সিজা যেন লাগিছে সেইকাৰণে এতিয়া ভাবিছোঁ পানী দি দিওঁ ইয়াতে কমচে কম 15-20 মিনিটমান এনেকৈ উতলি আছে তাৰপিছত খাবৈ পটাপট শুব লাগে এতিয়া টাইম হৈ গৈছে 9:30মান বাজিছে মানে ৰাতিপুৱা আকৌ সোনকালে উঠি ল'ৰা ছোৱালী স্কুল ৰেডি কৰি দিব লাগে উলিয়াই দিব লাগিব পটাপট মানে 8টা বজাৰ আগত যাবই লাগে সদায় মই স্কুলটো 8:10-15 মানত পাবগৈ লাগে সেইকাৰণে পটাপট শুই উঠি মেলি আকৌ কাম কৰি যাব লাগিব নিজৰ সেইকাৰণে ভাবিছোঁ সোনকালে খাই গৈ আৰু শুম আৰু চব্জি চাওক কি ধুনীয়াকৈ উতলি আছে খাওঁ খাওঁ লাগিছেনে বাৰু যদি খাবলৈ মন যায় আমাৰ ঘৰত আহিব দেই আমাৰ ঘৰত লোকেল হাঁহ এয়া নিজৰ ঘৰৰে মন গ'লে হাঁহ খাব পাৰোঁ মন গ'লে কুকুৰা লোকেল পাৰোঁ ঘৰতে যিহেতু আছেই সেয়াই আৰু এইয়া চাওক চব্জিখিনি অলপ ভাঙি দিছোঁ আলু আৰু কোমোৰাখিনি সিজি গৈছে ইমান জোলো হোৱা নাই ইমান হেৰি ডাঠো হোৱা নাই এইটো জোখতে ৰাখিব লাগিব কাৰণ আজি আমাৰ দালি বনোৱা নাই আৰু এখন ভাজি সেয়াও মাংস শুকানকৈ ভজা হৈছে এইটো জোখতে ৰাখিব লাগিব আৰু তো গাইজ এতিয়া মই ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ কাৰণ ৰাতিপুৱা সোনকালে উঠি আকৌ ল'ৰা ছোৱালী স্কুল উলিয়াই দিব লাগিব সেইকাৰণে যদি আজি ভিডিঅ'টো ভাল লাগিছে সকলোকে কৈছোঁ দেই যদি বেয়াও লাগিছে তেতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু ঘণ্টি বাটন বজাই দিব যাতে মই ভিডিঅ' দিয়া সকলো নটিফিকেশ্যন আপোনালোকে গৈ থাকে আজিলৈ বিদায় শুভৰাত্ৰি